हेलो बंधुসকল केने आछे निश्चय भाले आछे गतिके आजिও आपनलोকৰ কাৰণে লৈ আছো এটা নতুন ভিডিও। আজিৰ ভিডিওটো মহৎ লোকৰ বাণী নহয়, অলপ বেলেগ ধৰণৰ ভিডিও। আপোনালোকে চালেই গম পাব। গতিকে আহক আজি ভিডিওটো চাই লওঁ। তাৰ আগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰিব, লাইক কমেন্ট এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব। আহক এই ভিডিওটো চাই লওঁ। অসমীয়া হাতৰ খুৱাতেটা তিনিটা তিমিটা তাৰা কপিটিত তিনিটা ফুটা। কি হ'ব পাৰে এই ইয়াৰ আনসাৰটো? যদি আপোনালোকে অলপ চিন্তা কৰি তাৰে পাই যাব ইয়াৰ আনসাৰটো। ইয়াৰ আনসাৰটো হ'ব চেণ্ডেল। বাঘৰ দৰে জঁপিয়াই কুকুৰৰ নিচিনা বহে, পাথৰৰ দৰে তল হৈ যায় তুলাৰ নিচিনা বাঢ়ে। কি হ'ব পাৰে বন্ধুসকল? ইয়াৰ আনসাৰটো হ'ল বেকলি। বাঘ নহয় মানুহ খাই, পক্ষী নহয় উৰি যায়, হাতী নহয় সুৰ আছে, জন্তু নহয় ঠেং আছে। বস্তুটো কি? हेलो गाइस, यार आंसरটো হ'ব মহ। অসম দেশৰ বিষম কথা কি গছৰ পাত গোটা। এইটো হয়তো সকলোৱে প্ৰায় জানেই। যিসকলে নাজানে অলপ চিন্তা কৰক, পাই যাব ইয়াৰ আনসাৰটো। ইয়াৰ আনসাৰটো হ'ল পিয়াজী গছৰ পাত। এনেকুৱা কি আছে শব্দ হলে ভাঙি যায়? হয় বন্ধু, এনেকুৱা এটা বস্তু আছে যি শব্দ হলে ভাঙি যায়। এইটো হয়তো জানে, নীৰৱতা। গতিকে আজি ইমানেই। সকলোৱে ভালে থাকক, সকলোৰে সুস্বাস্থ্য কামনা কৰি আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।